Hello viewers, welcome to my channel Solution Plus. আজি আপোনালোকৰ মাজত মই এটা নতুন টপিক লৈ আহিছো। টপিকটো হৈছে আপোনাৰ ম্যাজিক নাম্বাৰ। ম্যাজিক নাম্বাৰ কি হয়? ম্যাজিক নাম্বাৰ মানে কি হয় আমি এতিয়া জানিবৰ কাৰণে মই ভিডিওটো বনাইছো। ম্যাজিক নাম্বাৰ বুলি ক'লে আমি সাধাৰণতে 9ক বুজো। মানে 9ক কিয় ম্যাজিক নাম্বাৰ বুলি কোৱা হয়? মই সেইটো কাৰণে এতিয়া আপোনালোকক এখন লিষ্ট দেখাবলৈ ওলাইছো। চাওক ইয়াত 9ক আমি যিমানে পূৰণ কৰিছো 9 * 1 = 9 9 * 2 = 18 এটা যেটো আমি পূৰণফল পাইছো এই পূৰণফলৰ সংখ্যা দুটা আমি যেতিয়া আকৌ যোগ কৰি দিছো যোগ কৰি দিয়া লগালক আমি আকৌ সেই 9কে পাইছো প্ৰতিটো ক্ষেত্ৰতে চাওক 9ক যিহেৰে পূৰণ কৰা হৈছে প্ৰতিটো ক্ষেত্ৰকে আমি যেটো আকৌ পূৰণফল পাইছো তাক যোগ কৰি আমি 9 পাই আছো এইটো ম্যাজিক হয় এটোকে সাধাৰণতে আমাৰ ম্যাজিক বুলি কোৱা হয় সেই কাৰণে 9ক ম্যাজিক নাম্বাৰ বুলি কোৱা হয় বেলেগ এনেকুৱা কোনো নাম্বাৰ নাই যিবিলাকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ম্যাজিক দেখা পোৱা যায় সেইবাবে 9ক ম্যাজিক নাম্বাৰ বুলি কোৱা হয় সেইবাবে এই কথাটো বিভিন্ন ধৰণৰ কুইজ হওক বা বিভিন্ন ক্ষেত্ৰত সোধা হয় যে ম্যাজিক নাম্বাৰ কি বা ম্যাজিক 9ক কিয় ম্যাজিক নাম্বাৰ বুলি কোৱা হয় সেইবাবে মই ভিডিওটো বনালো আশা কৰো আপোনালোক লাভৱান হ'ল আপোনালোকে মোৰ ভিডিওখিনি যদি সঁচাকৈ ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ